So guys, this is Boromboy Bahar Haroya Top. Saro pele সেউজীয়া একদম টপ অফ দা হিল। কি মজা ঠাই। তো হে গাইজ জেকেছ ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। আৰু এয়া যে মোৰ পিছফালে দেখা পাইছে পাহাৰখন, এইখন হৈছে বৰম্বৈ পাহাৰ। আৰু ইয়াতে মানে ওপৰত বহুত ধুনীয়া ঠাই আছে আৰু এতিয়া মই তাত গৈ আছোঁ আৰু লগতে আপোনালোককো লৈ যাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। শিখৰ আৰোহণ তৰণ সিদ্ধাশ্ৰম হিলটপ বৰম্বৈ। আৰু এইটো হৈছে গেট। আৰু এতিয়া আমি এনেকৈ খোজকাঢ়ি যাম চিৰিৰে ওপৰত। তো ইয়াতে মোৰ বাইকখন পাৰ্ক কৰিলোঁ এইখন, আৰু এতিয়া ওপৰত যাম এনেকৈ চিৰিতে। নাই ভাই, ওপৰত কি আছে? শিৱ মন্দিৰ পূজা কৰি দিলে নে? কিমান ওপৰত? আৰু চিৰিখিনি পাৰ হৈ আহিলোঁ, আৰু আধাৰ পৰা পূৰা কেঁচা ৰাস্তা। সেই চাওক ৰঙা ৰঙা মাটি, আৰু ভাগ্য ভাল বৰষুণ দিয়া নাই। বৰষুণ দিলে পূৰা ডেঞ্জাৰ হ'লেও ৰাস্তাটো ৰঙা মাটি নাই, পিছল বহুত। আৰু সেয়া চাওক, সেইখন হৈছে বৰম্বৈ দলং, দেখা পাইছেনে? আৰু এইটো নদীটো লহৈতৰা নদী, এইটো বহুত ধুনীয়াকৈ বৈ গৈ আছে একদম ধাৰত। ওপৰত একো হাল্লা চিল্লা নাই, মানুহ চানুহ নাই। কিবা আছে ওপৰত নে বাঘ-চাঘ ওলাই। আৰু ই মোৰ লগত আহিছে, এইটো মোৰ ভাইটিয়ে হয়, ত্ৰিনয়ন নাম ইয়াৰ। এনে ঘৰত আমি সকলোৱে তিৰি বুলি জগাওঁ ইয়াক। আৰু গাইজ উঠি ওপৰত আৰু আধা আহি পেলাই। আৰু এইটো চাওক কি ধুনীয়া ঠাই এইখিনি। মই আপোনালোক একবাৰ ভালকৈ দেখুৱাই আছোঁ বেক কেমেৰা কৰি। আমি মিডল পইণ্ট আহি পালোঁ। এইটো তিনিআলি হয়, এইটোত পাহাৰৰ ওপৰত। আৰু এইফালে গ'লে আহাৰ সোঁফালে গ'লে এনেকৈ ওপৰত যাব লাগিব। আৰু এইটো চাইডত এইফালে তলত নামি অহা ৰাস্তা, তলত নামি যোৱা ৰাস্তা এইটো। এইফালে কি যাব পাৰি তলত, এই তলত নামি যোৱা ৰাস্তা হয় এইটো পাহাৰৰ পিছফালে। আৰু এই ঠাইখিনি সঁচাকৈ বহুত ধুনীয়া ঠাই। আৰু তিনিআলিটোৰ পৰা এবাৰ ওপৰত যাই আছোঁ। তলত ল'ৰাকেইজনে ক'লে কিবা শিৱ মন্দিৰ আছে বোলে ওপৰত, চাওঁ কি আছে। বাপৰে বহুত ওপৰত। আৰু এয়া চাওক ভিউ, এই বহুত ধুনীয়া ঠাই হয়। আৰু সেইফালে হাজো চাইড থেকে কলিতাকুছি হাজো হ'ব। আৰু এইটো চাওক, এইটো ভিউটো একদম ধুনীয়া, একদম ঘাঁহনিৰ মাজত একদম চাৰিওফালে সেউজীয়া সেউজীয়া হৈ আছে। মানে কি ক'ম, একদম মজা ঠাই। আৰু এতিয়া সূৰ্যটো লাহে লাহে ডুব যাব ওলাইছে আৰু ৰঙা ৰঙা পৰি আহিছে। এতিয়া সূৰ্য নিজৰ ঘৰত যাব। আৰু এইফালে আমি ওপৰত যাম এইটো ৰাস্তাৰে। ইয়াত এটা শিৱ মন্দিৰ আছে, কিন্তু এতিয়ালৈকে গৈ পোৱা নাই। এতিয়া যাম আৰু অলপ পিছত, চাওঁ কেনেকুৱা হয়। তো ব'লক। বেছি তো আহক, বেছি নাই আৰু পালৈ অলপ আছে। সেইটো পুৰা ভাগৰ লাগিছে, একদম ঘামি জামি অৱস্থা নাই, চোলা তোলা গোটেই তিতি গৈছে। তথাপিতো ভাল লাগিছে আহি। তো গাইজ ফাইনেলি ওপৰত আহিবলৈ একেবাৰে টপ অফ দ্য হিল। আৰু এয়া চাওক, এইটো মন্দিৰটো শিৱ বাবাৰ মন্দিৰ। এইটো ফাৰ্ষ্ট টাইম আহিছোঁ, গম পোৱা নাছিলোঁ এনেকুৱা এটা ঠাই হ'ব বুলি এখন পাহাৰৰ ওপৰত। বহুতবাৰ এইখন পাহাৰৰ চাৰো মানে ওচৰেদি বহুতবাৰ অহা যোৱা কৰোঁ, কিন্তু
মানে দেখা নাছিলোঁ এনেকুৱা যে ওপৰত ঠাই আছে। তো আপোনালোক একবাৰ ভালকৈ দেখুৱাই আছোঁ মন্দিৰটো। আৰু এয়া চাওক পাহাৰৰ ওপৰত কাৰ্পেট বনি ইয়াতে এইবিলাক চব কাৰ্পেট বনি ইয়াতে এনেকৈ। আৰু এইফালে তলত এটা ঘৰ আছে, এতিয়া ইয়াত বা কি আছে, এইফালে নাযাওঁ ভয় লাগে যদি কিবা সাপ চাপ ওলায়। তো গাইজ সঁচাকৈ বহুত ভাল লাগিছে। সৰু সুৰা হ'লেও এটা ট্ৰেকিং কৰিলোঁ পাহাৰত উঠি এনেকুৱাকৈ। আৰু সুন্দৰ পৰিৱেশ, বঢ়িয়া ঠাণ্ডা, মানে উঠোতে অলপ গৰম লাগিছে, তথাপিতো ওপৰত আহি কিনে অলপ ঠাণ্ডা ঠাণ্ডা হাৱা আহি আছে। আৰু আপোনালোকেও আহিব পাৰে ইয়াতে, কিন্তু অলপ বাৰিষা মানে বৰষুণত দিগদাৰ হয়, কাৰণ এতিয়া পাহাৰীয়া মাটিটো অলপ বৰষুণ চৰষুণ দিলে পিছল হয়, ৰঙা মাটি, সেইটো কাৰণে অলপ দিগদাৰ হয়। কিন্তু অলপমান চিৰি আছে, বেছি ওপৰলৈকে চিৰি নাই, তথাপিতো আহি ভাল লাগে। আহিব কেতিয়াবা এইফালে আহিলে। এইটো আছে হাজো বৰম্ব বুলি কয় ঠাইখিনি। মানে ঠাইখিনি ইমানেই ধুনীয়া, বহুত ধুনীয়া ভিউ হয়। কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ ড্ৰোন নাই, আপোনালোকক ড্ৰোন শ্বট দেখুৱাই দিলোঁ যদি ড্ৰোন এখন থাকিলে হয়। আৰু বাবা বিচাৰিলে নিশ্চয় ভৱিষ্যতলৈ ড্ৰোন ল'বলৈ চেষ্টা কৰিম, আৰু যাতে চেনেলটো ভাল হয় বা আগুৱাই যায়, আৰু সেইটো কাৰণে আপোনালোকে ছাপোৰ্ট কৰিব। আৰু বাবাৰ আশীৰ্বাদ আছে মোৰ লগত, সদায় থাকে। তথাপিতো ভগৱান মহাদেৱ বাবা আশীৰ্বাদ কৰিব যাতে আগুৱাই যাব পাৰোঁ ভালকৈ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিব ক'লোঁ আগতে, আৰু একবাৰ কৈ দিলোঁ। তো যাওঁ ইয়াৰ পৰা, আৰু বেছি দেৰি নকৰোঁ, আৰু লাহে লাহে আন্ধাৰো হৈ আহিল। আৰু যদি কিবা বাঘ চাঘটো নাইয়ে, তথাপিতো ভয় লাগে পাহাৰ যিহেতু। তো ঠিক আছে, এতিয়া যাওঁ তলত, আৰু যাই থাকোঁতে আপোনালোকক দুই এটা শ্বট দেখুৱাম। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আৰু ঠিক আছে, এতিয়া যাওঁ তেনেহ'লে বলক। গাইজ আমি আহিলোঁ ওপৰৰ পৰা, আৰু এতিয়া তলত গৈ আছোঁ এইটো ৰাস্তাৰে। আৰু যদি একদম পিছল হৈ আছে, আৰু যদি ইয়াতে আমি বহি দিওঁ, ইয়াতে একদম তলত পৰি একদম যাই কিনে। তো লাহে লাহে আহি আছোঁ, অলপ ৰিক্স হয়, তো আহি থাকক। আৰু গাইজ সৌটো যে দেখালোঁ আপোনালোকক অলপ আগতে, এতিয়া তাত গৈ আছোঁ এইটো ৰাস্তাৰে। চাওক ইমানখিনি যাব পাৰি। অলপ আগতে দুজন ল'ৰা আহিছিলে সেইফালেদি, সিহঁতক সুধিলোঁ, বোলে যাব পাৰি এইফালেদি, অলপ জংঘল আছে তথাপিতো যাওঁ। আৰু চাওক এই জংঘল একদম মোৰ সমানে ওখ ওখ জংঘল, আৰু এই ৰাস্তাৰে গৈ আছোঁ এতিয়া। আৰে ৰাস্তা নাই দেখোন। সাপ চাপ থাকিব পাৰে, অলপমান সাপক চিগনেল দি আছোঁ। কিবা আছে নেকি? যা যা যা, কিবা আছে নেকি চাইডৰ ৰাস্তাৰ পৰা? আৰু সৌ যে মোৰ আঙুলি মূৰত দেখা পাইছে, ইয়াতে শিৱ মন্দিৰটো আছিল। আৰু আমি এতিয়া তাৰ পৰা আহিলোঁ, আৰু এইটো ফালে এয়া চাওক কি ধুনীয়া ঠাই, চাৰিওফালে কেৱল সেউজীয়া ঘাঁহনি।
পৰিম নেকি বে যদি পৰিব লাগে কিবা ইয়াতে পিছল খায় এই যে তলত দেখা হৈছে একদম তলপাম যায় কিনে এইটো ৰাস্তাৰে একদম বিনা কষ্ট মানে খোজ নকৰাকৈ হ'ব আৰু হাত ভৰি ক'ত থাকে নাজানো কিবাকে অলপ হ'লেও এটা অংশ যাই পাব আৰু বডিটোৰ তথাপিতো আহি সঁচাকৈ ভাল লাগিল আৰু অলপ কষ্ট হৈছে যিহেতু অলপ ওপৰত উঠোঁতে আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো ধন্যবাদ সকলোকে